ৰাস্তাটো কোনফালে মই বিচাৰিয়ে পোৱা নাই। মই এতিয়া মাহী ঘৰ কেনেকে ওলামগৈ? এইফালেও হয় নহয় ধৰিবই পৰা নাই মই। কোনফালে যাম এতিয়া? কাকো নেদেখাও হলো। হাইটো ল'ৰা এটা আহিছে দেখোন, তাকে সুধি চাওঁচোন। ঐ দাদা ৰ'বচোন। কি হ'ল কোৱা ভাইটি? আপুনি কিয় জঁপিয়াই আছে? আপোনাৰ জঁপিওৱাটো বন্ধ কৰি লওকচোন আগতীয়াকে। বহুত ডাঙৰ কথা মই অকমান জগিং কৰিব আহিছো মোৰ পেটটোৰ কাৰণে। মানুহবোৰে মোক বহুত হাঁহে মোক দেখিলে। সেইটো কথা। মোকো বেয়া নাপাব দেই মই কোৱাৰ কাৰণে। নাপাওঁ কিয়নো বেয়া পাম তোমাক। কিন্তু তুমি মোক কিয় মাতিছিলা সেইটো কোৱাচোন। মই মানে মোৰ মহামাহী ঘৰলৈ আহিছিলো, কিন্তু ৰাস্তাটো চিনি নাপাওঁ। আপুনি অকমান কৈ দিব নেকি? পিছে তোমাৰ মহামাহীৰ নাম কিনো কোৱাচোন। মহাৰ নাম নেমেল আৰু মাহীৰ নাম নুমলী। মই চিনি পাওঁ বাৰু দেই। ৰ'বা মই ফোনটোকে লগাই দিওঁ, লৈ যাবলৈ কৈ দিওঁহি। ৰ'বা দেই লগাইছো। হেল্ল' নেমেলকাই, আপোনাৰ ঘৰলৈ ল'ৰা এটা আহিছে, ইয়াক লৈ যাওকহি। ভাইটি কৈ দিলো, নেমেলকাই আহি আছে ৰ'বা তোমাক নিবলৈ। থেংক ইউ দাদা। আপোনাৰ নিচিনা মানুহ পাবলৈ বহুত টান। একো নাই দিয়া। হয়তো নেমেলকাই আহিছে দেখোন। এইটো মোৰ ভাগিনটো দেখোন। একো নাই নেমেল দা। পেটুৱা, তই মোক বেয়া নাপাবি। তোক মই মিছা মাতিলো, মোক ক্ষমা কৰি দে। নেমেল দা তেনেকে নকয়। আপুনি মোতকে বহুত ডাঙৰ, সেইকাৰণে মোক ক্ষমা নুখুজিব। আৰু ভাইটি মই যাওঁ, তুমিও যোৱা নেমেল দাৰ লগত। মই অকমান দৌৰি আহোঁ। ঠিক আছে দাদা, যাব। যা বোপাই। আহিছো দেই। ব'লা আমি দুটাও যাওঁ এতিয়া। ব'লক মহা। ব'লা।